নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ আপডেট আসাম। আজি হৈছে 29 নৱেম্বৰ। ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। NF ৰেলৱেত খালী হৈছে কেইবা হাজাৰ পথ। আবেদনৰ অন্তিম তাৰিখ 3 ডিচেম্বৰ। কিন্তু কেনেকৈ কৰিব আপুনি আবেদন প্ৰক্ৰিয়া? NF ৰেলৱেত খালী হৈছে কেইবা হাজাৰ পদ। উপযুক্ত প্ৰাৰ্থীৰ সন্ধানত আছে NF ৰেলৱে। 5647টা এপ্ৰেণ্টিছ পদ পূৰণৰ প্ৰস্তুতি চলাইছে NF ৰেলৱে। হাতত মাত্ৰ আৰু কেইটামান দিন। ইচ্ছুক প্ৰাৰ্থীয়ে 3 ডিচেম্বৰৰ ভিতৰত কৰিব পাৰিব আবেদন প্ৰক্ৰিয়া। পদসমূহৰ ভিতৰত কাটিখাৰ ৱৰ্কশ্বপৰ অধীনত 821টা, আলিপুৰদুৱাৰ সংমণ্ডলত 413টা, ৰঙিয়া সংমণ্ডলত 435টা পদ, নিউ বঙাইগাঁৱত 982টা আৰু লামডিং সংমণ্ডলত 950টা পদ। উত্তৰ পূব সংমণ্ডলৰ মুখ্য কাৰ্যালয়ৰ 661টা পদ পূৰণৰ প্ৰস্তুতি। দশম আৰু ITI উত্তীৰ্ণসকলে কৰিব পাৰিব আবেদন প্ৰক্ৰিয়া আৰু আবেদনৰ মাচুল মাত্ৰ 100 টকা ধাৰ্য কৰা হৈছে। nfr.indianrailways.gov.in গৈ কৰিব পাৰিব আবেদন প্ৰক্ৰিয়া। আৰু আন এটা খবৰ হৈছে মাইক্ৰ' ফাইনেন্সৰ ঋণ গ্ৰহণ কৰিছিল নেকি আপুনি? মুখ্যমন্ত্ৰীয়ে দিলে এটা ডাঙৰ খবৰ। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলাৰ বাবে এটা ডাঙৰ খবৰ আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত এটা ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। 50,000 টকালৈকে মাইক্ৰ' ফাইনেন্সৰ ঋণ গ্ৰহণ কৰা মহিলাই পাব NOC। আৰু এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ফেচবুক লাইভৰ জৰিয়তে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলাৰ বাবে এটা ভাল খবৰ আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 50,000 টকালৈকে ঋণ লোৱা মহিলাক দিয়া হ'ব NOC। আৰু এই ঘোষণা কৰিছে ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ফেচবুক লাইভৰ জৰিয়তে ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু আন এটা খবৰ হৈছে আহি আছে পান 2.0। পান কাৰ্ডত সংযোজিত হ'ব এইবাৰ QR কোড। কেন্দ্ৰীয় চৰকাৰৰ এটা বৃহৎ সিদ্ধান্ত। পান কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল এটা ভাল খবৰ। শীঘ্ৰেই আহি আছে পান 2.0। নতুনকৈ আপডেট হ'ব পুৰণি কাৰ্ডসমূহ। নতুন পান কাৰ্ডত সংযোজিত হ'ব এইবাৰ QR কোড। বিনামূলীয়াকৈ উন্নীতকৰণ কৰা হ'ব পান কাৰ্ডৰ। মোদী কেবিনেটে অনুমোদন জনাইছে পান 2.0। এই প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব 1435 কোটি। উন্নতমানৰ দ্ৰুত সেৱা প্ৰদানৰ বাবে পান কাৰ্ড আপডেটৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নতুন পান কাৰ্ডৰ জৰিয়তে সহজ আৰু উন্নত সেৱা লাভ কৰিব পাৰিব। ডাটা ব্যৱহাৰ কৰা সকলো প্ৰতিষ্ঠানৰ বাবে পান ডাটা ভল্ট প্ৰণালীৰূপে বাধ্যতামূলক হ'ব। গ্ৰাহকসকলৰ তথ্য সংৰক্ষিত কৰি ৰখাৰ বাবে এনে সিদ্ধান্তসমূহ গ্ৰহণ কৰা হৈছে বুলি এক সূত্ৰত প্ৰকাশ কৰা হৈছে। অনলাইন আৰু কাগজবিহীন ব্যৱস্থা প্ৰৱৰ্তনত সহায়ক হ'ব নতুন পান কাৰ্ড। আৰু এই ঘোষণা কৰিছে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। আৰু আন এটা খবৰ হৈছে ইজৰাইল আৰু হিজবুল্লাহৰ যুদ্ধ বিৰতি। 64 নিশ্বাস শতাধিক লোকৰ। আৰু অৱশেষত অন্ত পৰাৰ দিশত ইজৰাইল আৰু হিজবুল্লাহৰ যুদ্ধ। অৱশেষত যুদ্ধ বিৰতিৰ বাবে সহমত হৈছে ইজৰাইল আৰু হিজবুল্লাহ। নিজ বাসভৱনলৈ উভতিব ধৰিছে শ শ স্থানীয় লোক। ছিডনলৈ যোৱা পথত পুনৰ পৰিলক্ষিত হৈছে যান বাহনৰ চলাচল। উল্লেখ্য যে লেবাননত 60 দিনৰ যুদ্ধ বিৰতিৰ চুক্তি গ্ৰাহ্য কৰিছে দুই পক্ষই, যাৰ ফলত 14 মাহৰ অন্তত 64 নিশ্বাস লৈছে একাংশ স্থানীয় লোকে। যুদ্ধৰ ফলত প্ৰাণৰ মমতাত শতাধিক লোকে নিজৰ ঘৰ এৰি পলায়ন কৰিবলৈ বাধ্য হৈছিল। আৰু যুদ্ধ বিৰতিৰ পাছতে আনন্দ উল্লাস প্ৰকাশ কৰিছে একাংশ স্থানীয় লোকে। আনহাতে ইজৰাইলী সামৰিক বাহিনীয়ে লেবাননৰ বাসিন্দাসকলক সামৰিক দখলত থকা গাঁৱৰ কাষ চাপিবলৈ বাধা প্ৰদান কৰিছে। আৰু আন এটা খবৰ হৈছে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ফেব্ৰুৱাৰীৰ 12 তাৰিখৰ ভিতৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। জানুৱাৰী মাহত জাৰি কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা।
30 ডিসেম্বৰৰ পূৰ্বে প্ৰকাশ পাব পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা। ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন। কোকৰাঝাৰত এটা দিনৰ বাবে অধিৱেশন অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা। সংবাদ মেলযোগে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ফেব্ৰুৱাৰীৰ 12 তাৰিখৰ ভিতৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। জানুৱাৰী মাহত জাৰি কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা আৰু 30 ডিসেম্বৰৰ পূৰ্বে প্ৰকাশ পাব পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা। ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন আৰু কোকৰাঝাৰত এটা দিনৰ বাবে অধিৱেশন অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা। সংবাদ মেলযোগে এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিয়নো পঞ্চায়ত নিৰ্বাচনক লৈ জল্পনা কল্পনা চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ইয়াৰ মাজতে ফেব্ৰুৱাৰীত অসম বিধানসভাৰ অধিৱেশনো হ'ব। এইবাৰ অসম চৰকাৰৰ আমি এটা সিদ্ধান্ত লৈছোঁ যে এইবাৰ বিধানসভাৰ যিখন বাজেট অধিৱেশন তাৰ এটা সেশন বা এদিন আমি কোকৰাঝাৰত কৰিব পাৰোঁ নেকি, কিন্তু তাত ৰাতি নাথাকি ৰাতিপুৱা গৈ গধূলি গুচি অহা, যাতে বহুত বেছি খা খৰচ কৰিব নালাগে, এটা মিতব্যয়িতাৰ মাজেৰে আমি কৰিব পাৰোঁ নেকি, যে আমাৰ বিত্তমন্ত্ৰীৰ বাজেটখন আমি কোকৰাঝাৰত কৰিব পাৰোঁ নেকি। যিহেতু দিনটো বছৰটোৰ প্ৰথম সেশন হ'লে আমাৰ বাজেট পঢ়াৰ আগতে গভৰ্ণৰ এড্ৰেছ হয়, কিন্তু যদি এপ্ৰিলত সেশন নহয় ফেব্ৰুৱাৰীত হয় তেতিয়াহ'লে সেইটো ফাৰ্ষ্ট সেশন, বছৰৰ প্ৰথম সেশন বুলি ধৰা নাযায়। তেনেকুৱা ক্ষেত্ৰত ৰাজ্যপালৰ অভিভাষণ বা বিত্তমন্ত্ৰীৰ বাজেট কোনোবা এটা বিশেষ ব্যৱস্থা এইবাৰ আমি কোকৰাঝাৰত কৰি যাতে দিনটো কৰি পেলাই আমি গধূলি কোকৰাঝাৰৰ পৰা উভতি আহিব পাৰোঁ, ৰাতি থকা মিলা বৃহৎ ব্যৱস্থা কৰিব নালাগে, কিন্তু কোকৰাঝাৰত এটা ছিগনিফিকেণ্ট কাম এটা যাতে কৰিব পাৰি হয়। ফেব্ৰুৱাৰী মাহ যথেষ্ট এক্সাইটিং হ'ব আৰু আমি ফেব্ৰুৱাৰী মাহৰ আগতেই বিশেষকৈ ফেব্ৰুৱাৰী 12 বা 13 তাৰিখৰ ভিতৰত আমি পঞ্চায়ত নিৰ্বাচনো আমি সামৰণি মাৰিব খুজিছোঁ, যাতে জানুৱাৰী মাহত আমি পঞ্চায়ত ইলেকশ্যনৰ নটিফিকেশ্যন দিব পাৰোঁ আৰু ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে আমি পঞ্চায়ত ইলেকশ্যন আমি সামৰণি মাৰিব পাৰোঁ। ইয়াৰ মাজতে ফেব্ৰুৱাৰীত অসম বিধানসভাৰ অধিৱেশনো হ'ব। এইবাৰ অসম চৰকাৰৰ আমি এটা সিদ্ধান্ত লৈছোঁ যে এইবাৰ বিধানসভাৰ যিখন বাজেট অধিৱেশন তাৰ এটা সেশন বা এদিন আমি কোকৰাঝাৰত কৰিব পাৰোঁ নেকি, কিন্তু তাত ৰাতি নাথাকি ৰাতিপুৱা গৈ গধূলি গুচি অহা, যাতে বহুত বেছি খা খৰচ কৰিব নালাগে, এটা মিতব্যয়িতাৰ মাজেৰে আমি কৰিব পাৰোঁ নেকি, যে আমাৰ বিত্তমন্ত্ৰীৰ বাজেটখন আমি কোকৰাঝাৰত কৰিব পাৰোঁ নেকি। যিহেতু দিনটো বছৰটোৰ প্ৰথম সেশন হ'লে আমাৰ বাজেট পঢ়াৰ আগতে গভৰ্ণৰ এড্ৰেছ হয়, কিন্তু যদি এপ্ৰিলত সেশন নহয় ফেব্ৰুৱাৰীত হয় তেতিয়াহ'লে সেইটো ফাৰ্ষ্ট সেশন, বছৰৰ প্ৰথম সেশন বুলি ধৰা নাযায়। তেনেকুৱা ক্ষেত্ৰত ৰাজ্যপালৰ অভিভাষণ বা বিত্তমন্ত্ৰীৰ বাজেট কোনোবা এটা বিশেষ ব্যৱস্থা এইবাৰ আমি কোকৰাঝাৰত কৰি যাতে দিনটো কৰি পেলাই আমি গধূলি কোকৰাঝাৰৰ পৰা উভতি আহিব পাৰোঁ, ৰাতি থকা মিলা বৃহৎ ব্যৱস্থা কৰিব নালাগে, কিন্তু কোকৰাঝাৰত এটা ছিগনিফিকেণ্ট কাম এটা যাতে কৰিব পাৰি হয়। ৰাজ্যপালৰ অভিভাষণ নহ'লে বিত্তমন্ত্ৰীৰ বাজেট বক্তৃতা, এই দুয়োটাৰ কোনোবা এটা আমি কোকৰাঝাৰত কৰিম আৰু 2 এদিনতে BTR কৰ্তৃপক্ষৰ লগত কথা পাতি এই বিষয়ে আমি সিদ্ধান্ত ল'ম। আৰু মই ভাবোঁ যে এই কোকৰাঝাৰত বিধানসভাৰ অধিৱেশন পতা এটা বহুদিনীয়া ইচ্ছা এটা আছিলে,
বিটিআৰৰ ৰাইজৰ আমাৰ বিধানসভাৰ অধ্যক্ষৰ তাৰ জৰিয়তে এইটো আমি সমাপন কৰিব পাৰিম। ফেব্ৰুৱাৰী মাহ যথেষ্ট এক্সাইটিং হ'ব আৰু আমি ফেব্ৰুৱাৰী মাহৰ আগতেই বিশেষকৈ ফেব্ৰুৱাৰী 12 বা 13 তাৰিখৰ ভিতৰত আমি পঞ্চায়ত নিৰ্বাচনো আমি সামৰণি মাৰিব খুজিছোঁ, যাতে জানুৱাৰী মাহত আমি পঞ্চায়ত ইলেকশ্যনৰ নটিফিকেশ্যন দিব পাৰোঁ আৰু ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে আমি পঞ্চায়ত ইলেকশ্যন আমি সামৰণি মাৰিব পাৰোঁ। ইয়াৰ মাজতে ফেব্ৰুৱাৰীত অসম বিধানসভাৰ অধিৱেশনো হ'ব। এইবাৰ অসম চৰকাৰৰ আমি এটা সিদ্ধান্ত লৈছোঁ যে এইবাৰ বিধানসভাৰ যিখন বাজেট অধিৱেশন তাৰ এটা সেশন বা এদিন আমি কোকৰাঝাৰত কৰিব পাৰোঁ নেকি, কিন্তু তাত ৰাতি নাথাকি ৰাতিপুৱা গৈ গধূলি গুচি অহা, যাতে বহুত বেছি খা খৰচ কৰিব নালাগে, এটা মিতব্যয়িতাৰ মাজেৰে আমি কৰিব পাৰোঁ নেকি, যে আমাৰ বিত্তমন্ত্ৰীৰ বাজেটখন আমি কোকৰাঝাৰত কৰিব পাৰোঁ নেকি। যিহেতু দিনটো বছৰটোৰ প্ৰথম সেশন হ'লে আমাৰ বাজেট পঢ়াৰ আগতে গভৰ্ণৰ এড্ৰেছ হয়, কিন্তু যদি এপ্ৰিলত সেশন নহয় ফেব্ৰুৱাৰীত হয় তেতিয়াহ'লে সেইটো ফাৰ্ষ্ট সেশন বছৰৰ প্ৰথম সেশন বুলি ধৰা নাযায়। তেনেকুৱা ক্ষেত্ৰত ৰাজ্যপালৰ অভিভাষণ বা বিত্তমন্ত্ৰীৰ বাজেট কোনোবা এটা বিশেষ ব্যৱস্থা এইবাৰ আমি কোকৰাঝাৰত কৰি যাতে দিনটো কৰি পেলাই আমি গধূলি কোকৰাঝাৰৰ পৰা উভতি আহিব পাৰোঁ, ৰাতি থকা